News24 NorthEast প্ৰকৃত খবৰৰ সন্ধানত আপোনাৰ কাষত। নমস্কাৰ, News24 NorthEastৰ বিশেষ বাতৰিলৈ স্বাগতম জনাইছো মই সুজা। গুৱাহাটীৰ পিছতে ৰাজ্যৰ দ্বিতীয়খন ৰূপে সেৱা দলং নিৰ্মাণৰ প্ৰস্তুতি গুপ্তকাশী বিশ্বনাথ। বিভাগে এখন দলং আৰু এটা ৰোপৱে নিৰ্মাণৰ প্ৰাৰম্ভিক কল্পনা এটা কৰিছে। একো স্থায়ী হোৱা নাই, এটা প্ৰাৰম্ভিক কল্পনা এটা আমি কৰিছোঁ। তাৰ বিষয়ে চাবৰ কাৰণে আজি মই আহিছিলোঁ আৰু অলপ ইয়াৰ ওপৰত কথা বতৰা চলিব। পানীত কিমান ডেপ্থ আছে, সম্ভৱ হয় নহয়, আৰু মাটি অলপো ৰাইজৰ পৰা ল'ব লাগিব। গতিকে গোটেই কথাখিনি আলোচনা কৰি কিছুদিনৰ ভিতৰত এই আঁচনিটোক চূড়ান্ত ৰূপ দিয়াৰ বাবে আমি চেষ্টা কৰিম। আমাৰ টেকনিকেল টিম এইকেইদিন আহি আছে ইয়াতে, আজিও আহিছে। এটা প্ৰাৰম্ভিক ড্ৰয়িং এটাও বনোৱা হৈছে, কিন্তু লেণ্ডিং ষ্টেচনটো কেনেকৈ হ'ব, এজন ব্যক্তিয়ে মাটি এৰি দিব লাগিব, তেওঁৰ লগত আলাপ আলোচনা কৰিব লাগিব, আৰু লগত ঘাটটোতো অলপ শক্তিশালী নকৰিলে আমি যদি পাইল টাইল কৰি দিওঁ পিছত ঘাটতো ক্ষতি হোৱাৰো সম্ভাৱনা আছে। গতিকে খুব হুৰমূৰকৈ নহয়, কিন্তু আমি লাহে ধীৰে ষ্টাডি কৰি ভাল দুটা আঁচনি আমি ইয়াত লোৱাৰ চিন্তা কৰি আছোঁ। দ্বিতীয়খন চহৰত পৰিণত হ'ব নেকি ৰূপৱে থকা গুৱাহাটীৰ পিছতে? মই ইমানলৈকে নকওঁ, মোৰ মনত এটা ইচ্ছা এটা আছিলে, গৈ পেলাই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতো আলোচনা কৰিছিলোঁ। যোৱাৰ পৰা আহি ভাৱ এটা আছে, দেখা যাওক কি হয়। ঠিক আছে। পুনেত আচলতাত আৰক্ষী অধিক্ষকৰ দেহৰক্ষী প্ৰহাৰ, মুখত ক'লা কাপোৰ বান্ধি আচুৰ অৱস্থান ধৰ্ম কৰে। আজি আমি মুখত ক'লা কাপোৰ বান্ধি আমি অৱস্থান ভ্ৰমণ কৰিছোঁ। মূল কথা হ'ল, যোৱা পৰহি সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক, আমাৰ চৰাইদেউ মহকুমা ছাত্ৰ সন্থাৰ মুখ্য সাংগঠনিক সম্পাদক দীপাংকৰ চাহুক বিনা কাৰণত সন্ধিয়াৰ চৰাইদেউ জিলাৰ আৰক্ষী অধ্যক্ষৰ যি তেওঁৰ দেহৰক্ষীয়ে গৈ তেওঁক জোৰজলমকৈ ধৰি আনে, অপহৰণ কৰাৰ দৰে তেওঁ আচলতে ধৰি আনি তেওঁক পিছত জেপৰ পৰা তেওঁ পইচা কাঢ়ি তেওঁ মাৰপিট কৰে। আৰু আচলতে গোটেই ঘটনাটো লৈ আমি গোটেই পৰহিয়েই আমি মাননীয় মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধান আৰু জিলা উপায়ুক্তক গোটেই বিষয়টো কৈছোঁ। আৰু আমাৰ কথা হ'ল যে আচলতে আমি এটা কথা আমি দুখ প্ৰকাশ কৰিছোঁ যে আজি সেইটোৱে প্ৰথম ঘটনা নহয়, আজি সমগ্ৰ জিলাখনত তেনে ঘটনা আজি কিন্তু বহুত ঘটনা চলি আছে। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ কালজয়ী মানুহে মানুহৰ বাবে শীৰ্ষক গীত থাকে বাস্তৱায়িত হৈছে মই নহয়। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগত লোকৰাসমূহে ৰোধৰ বাবে কাৰোবাৰ ওচৰত আশ্ৰয় ল'লে ডাউক মাৰি নোৱাৰি। আজি ডাকমাৰী ৰাইজে মোক তেওঁলোকে নদী গৰাখহনীয়াত কোনো চৰকাৰে সহায় নোপোৱাত আজি তেওঁলোকে মোৰ ওচৰত সহায় লোৱাৰ কাৰণে বাধ্য হৈছে। আৰু ময়ো আগে পিছে এই জেগাত 3 জেগাত এনেকৈ ইনশাআল্লাহ আল্লাহ নামগুণ গাই জিকি আচকা কৰি দোৱা দূত কৰি থৈ গৈছোঁ। যি জেগাত কৈছোঁ সেই জেগাত আল্লাহ এহচান কৰিছোঁ। এহচান কৰা মালিক আল্লাহ। আমি আল্লাহ নামগুণ যদি এবাদত কৰি যদি আল্লাহ ওচৰত কান্দো, আল্লাহ নিশ্চয় আমাক সহায় কৰে। সমগ্ৰ ৰাজ্যৰ লগতে 24 নৱেম্বৰত ডিব্ৰুগড়বাসীয়েও উদযাপন কৰিলে বীৰ ৰাজীৱ দিৱস। আজি ৰাষ্ট্ৰীয় বজৰং দল ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত বীৰ লাচিত দিৱস উদযাপন কৰা হয়। আজি ৰাষ্ট্ৰীয় বজৰং দল অসম প্ৰদেশৰ বিভিন্ন জিলাত এই লাচিত দিৱস পালন কৰা হয়। আজি ডিব্ৰুগড় জিলাতো ৰাষ্ট্ৰীয় বজৰং দলৰ ফালৰ পৰা এই লাচিত দিৱস উদযাপন কৰা হয়। আমাৰ প্ৰথম কাৰ্যসূচী ইতিমধ্যে পতাকা উত্তোলন আমাৰ শেষ হ'ল আৰু পৰৱৰ্তী কাৰ্যসূচী আছে। আমাৰ ৰাজহুৱা সভা আছে, তাৰপিছতে আকৌ এটা সাংস্কৃতিক শোভাযাত্ৰা আছে।
আমি গোটেইখিনি মানে কাৰ্যক্ৰমতে আপোনালোকক ধন্যবাদ জনাইছোঁ। বিলাসীপাৰা ৰাস মহোৎসৱৰ গ্ৰন্থমেলাত লাচিত দিৱসৰ লগত সংগতি ৰাখি কিতাপ পঢ়োৱা হওক শীৰ্ষক অনুষ্ঠান পালন। বিয়াৰ বুক ষ্টলত আয়োজিত লাচিত বৰফুকনৰ পবিত্ৰ স্মৃতিত লাচিত দিৱসৰ এই অনুষ্ঠান আমি আয়োজিত কৰিলোঁ আৰু এই অনুষ্ঠানৰ লগত আমাৰ সৰ্বত্ৰ অসমত যি আজি কিতাপ পঢ়োৱা হওক যি আন্দোলন আৰম্ভ হৈছে সেই আন্দোলন আমি আৰম্ভণি কৰিবৰ কাৰণে আমি ইয়াতে সমবেত হ'লোঁ যে লাচিত বৰফুকনে আমাক যি এখন বিদেশী মুক্ত আমাক দেশ দিলে, যি এখন ভয় বিভীষিকামুক্ত এখন দেশ দিলে, য'ত অসমীয়া জাতিয়ে মূৰ দাঙি থিয় হৈ কথা ক'বৰ সাহস দিলে। গতিকে সেইগৰাকী আমি বীৰ সৈনিকলৈ জিলা সাহিত্য হোৱাৰ লগতে বিলাসীপাৰা ভাষা সাহিত্য বা স্থাপনা পুথি কৰাত বিয়াৰ বুকষ্টত তাতে আমি আজি এটা শ্ৰদ্ধাঞ্জলি জনাইছোঁ, সমবেত হৈছোঁ। আমি ৰাইজক আহ্বান জনাইছোঁ যে অসমীয়া জাতীয় জীৱনৰ এই সংজন্ম এইগৰাকী বীৰ সদায় অসমৰ জাতীয় জীৱনত জিলিকি থাকিব আৰু আমাৰ প্ৰতিগৰাকী অসমীয়া আমি বীৰ লাচিতৰ সেই আদৰ্শৰে অনুপ্ৰাণিত হৈ আমি আগবাঢ়ি যোৱাৰ কাৰণে উজাই জিলাৰ নৱকাগত এগৰাকী নাবালিকাক ধৰ্ষণ কৰাক কেন্দ্ৰ কৰি ৰাইজৰ উত্তাল কৰি আহি পেলাই সিহঁতে কিবা আমাৰ গিৰিয়েক হাজবেণ্ডক ঘৰত নাপালোঁ, পথাৰত দি দৌৰি পেলাই লৈ গৈছে। তাৰপিছত পুলিচে আমাৰ ছফিকুৰ ৰহমান ঘৰত ৰাস্তাৰ পৰা আমাৰ ঘৰত গৈছে, গৈ পেলাই কৈছে ইয়াত চহী কৰিবলৈ। মই কৈছোঁ কিয় চহী কৰিম, কয় আপোনাৰ হাজবেণ্ডৰ কেছ আছে। আমি কৈছোঁ এতিয়া কি কৰিম, চহী কৰিব আমি নোৱাৰিম, আমি চহী নাজানো। কয় এতিয়া কৰিব লাগিব নহ'লে তোমালোকৰ কেছ হ'ব। আৰু ছফিকুৰ ৰহমানে কৈছে এতিয়া আমি কৈছোঁ আমি হাইকোৰ্টৰ পৰা বেইল লৈ আহিছোঁ। কৈছে এইটো হাইকোৰ্টৰ মই বহুত দেখিছোঁ, এনেকুৱা নহ'ব আৰু কিমান কেছ আমি বনাব পাৰোঁ। ধমকি দিছে আৰু বাৰ কৈ আমাক মাথাত হেঁচা মাৰি পেলাই গৈছে। জোৰজবস্তি এইটো কাগজ দিছোঁ, সিহঁতে পেলাই দিছে, মূৰত হাত দিছে, মূৰত মাৰিছে, বাৰ কৈ হেঁচা মাৰিছে। মাইকী পুলিচ নাই, না মতা তিনিটা আহিছে, মাইকী মানুহ নাই। সি আহি পেলাই সি আকবৰৰ ঘৈণীয়েকক মাতাত হেতা মাৰি পেলাই সিহঁতক কৈছে বোলে ইয়াৰ চহী দিবৰ কাৰণে। তাই কৈছে মই চহী নোৱাৰোঁ ছাৰ, এইটো দিব লাগিব কৈ সেই হাইকোৰ্টৰ পৰা বিলত কাগজটো এৰি মাটিত পেলাইছে। তাৰপিছত তাই মাতাত মূৰত এটা মাৰি পেলাই হাতত ধৰি পেলাই চহীটো লৈ গৈছে ছফিকুৰ ৰহমানে। তাৰপিছত লগতে আৰু কৈছে তাই কৈছে মোৰ হাজবেণ্ডে মই হাইকোৰ্টৰ পৰা এটা লৈ মই এতিয়া মই বহুত হাইকোৰ্ট দেখিছোঁ, এইটো আৰু নেলাগে, মই এইটো তোৰ হাজবেণ্ডক চাম নহয়, এইটো এনেকুৱা ধমকি মাৰিছে সিহঁতক আৰু বহুত হেঁচা মাৰিছে। আৰু মোৰ সৰু ভনী এটা আছিল, বনি পেলাই এটা লগত আছিল, সৰু ভণ্টিয়ে কৈছে মই বাইদেউ চহী দিব নোৱাৰোঁ, দিব লাগিব কৈ পেলাই হাতত ধৰি পেলাই হুমকি দি পেলাই সিহঁতক মূৰত এটা মাৰি পেলাই চহী লৈ গৈছে। এইটো লৈ পেলাই এইটো দিছে দেওৰ কৈছে, তাই কৈছে মোৰ হাজবেণ্ডক ইয়াৰ পৰা মই হাজবেণ্ডে বিল লৈ আহিছোঁ বোলে, এইটো মই বহুত বিল দেখিছোঁ আৰু এইটো নেলাগে আৰু এইটো কি এইটো বিল নেকি, এইটো কৰিব লাগিব, এইটো কৰিব লাগে। আৰু তাৰ লগত কিবা আৰু মানুহ আহিছে, ছফিকুৰ ৰহমানে তাৰ হালা ৩-৪টা লৈ পেলাই সিহঁতক আহি পেলাই বহুত আহিছে আৰু বহুত মানুহ আহিছে। আগতে দেখিছোঁ আৰু 3-4টা আহি পেলাই সিহঁতক মোৰ ডাঙৰ ভাইটিক হাজবেণ্ডক লৈ পথাৰতে খেদি পেলাই গৈছে। ছফিকুৰ ৰহমান দলিয়াই পেলাইছে। আপোনাৰ ঘৰত যেতিয়া চাৰ্জ কৰিছে ছফিকুৰ ৰহমান আহি পেলাই তেতিয়া ওমেন পুলিচ আছিল নেকি লগত? নাই, ওমেন পুলিচ নাই, না মাইকী পুলিচ নাই, খালি মতা মানুহ 3টা আহিছে। তাৰপৰা এটা খালি ছফিকুৰ ৰহমান আগত আহিছে, আহি পেলাই ঘৰত তাৰ লগত পাব্লিক আছিল, পাব্লিক আহি পেলাই মঞ্জিলাত হাতত ধৰি পেলাই চহীটো ডাঙৰকৈ লৈছে আৰু ধমকি দি পেলাই মঞ্জিলা মাথাত মাৰি পেলাই সেইটো ধমকি দি পেলাই। মই বিদায় লৈছোঁ, চাই থাকিব নিউজ 24